নমস্কাৰ, চাই আছে ডিবি নিউজ। 2024 চনৰ ইংৰাজী বৰ্ষৰ 29 এপ্ৰিলৰ দিনাখন ৰিক্স লৈ এটা বাতৰি প্ৰকাশ কৰিছিল। দিল্লীৰ বৈদিক মহলৰ তথ্য অনুসৰি প্ৰকাশ হৈছিল এই বাতৰিটো, আৰু এই বাতৰিটো প্ৰকাশ হোৱাৰ পাছতো আজিৰ তাৰিখত এই বাতৰিটোক লৈ চৰ্চা। দৈনন্দিন বাৰ্তা কাকতত এটা বাতৰি প্ৰকাশ পাইছিল। বিষয়টো আছিল ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চাৰ। দিল্লীৰ এটা বৌদ্ধিক মহলৰ পৰা তথ্য সংগ্ৰহ কৰি প্ৰকাশ কৰা হৈছিল বাতৰিটো প্ৰকাশ কৰিবলৈ ৰিক্স লৈছিল দৈনন্দিন বাৰ্তা গোষ্ঠীয়ে। অসমৰ জনপ্ৰিয় দৈনিক কাকতত প্ৰথমবাৰলৈ দৈনন্দিন বাৰ্তাত প্ৰকাশ পাইছিল এই বাতৰিটো। প্ৰকাশ পোৱা বাতৰিটোত কি আছিল তাক জনাৰ আগতেই চাও আহক ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিৱেশন হোৱা ইণ্টাৰভিউৰ এটা অংশ। आपको पता है एक लिस्ट बनती है कि मोदी जी के बाद अमित शाह हैं, फिर उसके बाद एक लिस्ट बनती कि उनके बाद कौन है, तो उसमें आपका भी नाम है। देखिए পুনৰ জনাই দিছোঁ, দৈনন্দিন বাৰ্তা কাকতত এটা বাতৰি প্ৰকাশ পাইছিল। বিষয়টো আছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ চৰ্চাৰ। দিল্লীৰ এটা বৌদ্ধিক মহলৰ পৰা তথ্য সংগ্ৰহ কৰি প্ৰকাশ হৈছিল বাতৰিটো। যিটো বাতৰি প্ৰকাশ কৰিবলৈ ৰিক্স লৈছিল অসমৰ জনপ্ৰিয় দৈনিক কাকতত প্ৰথমবাৰলৈ দৈনন্দিন বাৰ্তাত প্ৰকাশ পাইছিল বাতৰিটো। প্ৰকাশ পোৱা বাতৰিটোত কি আছিল তাক জনাৰ আগতেই ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিৱেশন হোৱা ইণ্টাৰভিউৰ এটা অংশ পুনৰবাৰ দেখাই লৈছোঁ। आपको पता है एक लिस्ट बनती है कि मोदी जी के बाद अमित शाह हैं, फिर उसके बाद एक लिस्ट बनती कि उनके बाद कौन है, तो उसमें आपका भी नाम है। देखिए এয়া আছিলে দৈনন্দিন বাৰ্তা কাকতখনৰ 2024 ইংৰাজী বৰ্ষৰ 29 ছেপ্টেম্বৰৰ দিনা প্ৰকাশ হোৱা খবৰ, যি খবৰটো দায়বদ্ধতাৰে অতি ৰিক্স লৈ দৈনন্দিন বাৰ্তা কাকতত প্ৰকাশ হৈছিল। সেই বাতৰি কাকতখন মোৰ হাতত, আৰু এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ পডকাষ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নামক লৈ চৰ্চা, য'ত আমি উল্লেখ কৰিছিলোঁ। উক্ত বাতৰিটোৰ মুখ্য শিৰোনাম আছিল ভাৰতৰ বুকুত প্ৰধানমন্ত্ৰী অথবা গৃহমন্ত্ৰীৰে জিলিকিব পাৰে অসম। মোদী, শ্বাহ, নাড্ডা, গাডকাৰী, ৰাজনাথৰ পিছতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলিছে হিমন্ত বিশ্ব শৰ্মা। আজিৰ তাৰিখত এই অৰ্থাৎ 2024 ইংৰাজী বৰ্ষৰ 29 এপ্ৰিলৰ দিনাখন দিল্লীৰ বৌদ্ধিক মহলৰ বিশ্বাসযোগ্য তথ্যৰ আধাৰত দৈনন্দিন বাৰ্তা কাকতত প্ৰকাশ হোৱা সেই বাতৰিটোৰ আজি কথা কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখেৰে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা পডকাষ্টত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে, য'ত 2024 ইংৰাজী বৰ্ষৰ 29 এপ্ৰিলৰ দিনাখন দিল্লীৰ বৌদ্ধিক মহলৰ কথা বাৰে বাৰে আপোনালোকক জনাই আছোঁ, যি বৌদ্ধিক মহলে তথ্য আধাৰত প্ৰকাশ পোৱা বাতৰিটোৰ সত্যতা পুনৰবাৰ প্ৰমাণ হ'ব গৈ আছে। দৈনন্দিন বাৰ্তা গোষ্ঠীয়ে প্ৰকাশ কৰা খবৰটো আছিল এনেধৰণৰ: ৰাষ্ট্ৰীয় পৰ্যায়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিলিকিব পাৰে। শেহতীয়াভাৱে পডকাষ্টটোত মুখ্যমন্ত্ৰীক সোধা হৈছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পিছত অমিত শ্বাহৰ নাম আহে, আৰু তাৰ পাছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নামটোক লৈ চৰ্চা অহা বিষয়টোক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। আৰু এই প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পিতৃৰ লগত তুলনা কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। কি কৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, শুনাই লৈছোঁ। आपको पता है एक लिस्ट बनती है कि मोदी जी के बाद अमित शाह हैं, फिर उसके बाद एक लिस्ट बनती कि उनके बाद कौन है, तो उसमें आपका এয়া আছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পডকাষ্ট এটাৰ সাক্ষাৎকাৰত দিয়া মন্তব্য, যি কথা 2024 ইংৰাজী বৰ্ষৰ 29 ছেপ্টেম্বৰৰ দিনাখন দৈনন্দিন বাৰ্তা কাকতত প্ৰথমবাৰৰ বাবে অসমৰ জনপ্ৰিয় বাতৰি কাকতত দৈনন্দিন বাৰ্তাত প্ৰথমবাৰৰ বাবে প্ৰকাশ হৈছিল ভাৰতৰ বুকুত
অৰ্থাৎ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতৰ বুকুত প্ৰধানমন্ত্ৰী অথবা গৃহমন্ত্ৰীৰে জিলিকিব পাৰে অসম আৰু আজিৰ তাৰিখত দেশৰ শীৰ্ষ পৰ্যায়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাসমূহৰ পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নামৰ কথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পডকাষ্টতো চৰ্চা এতিয়া লৈছোঁ আৰু এই বাতৰিটোক লৈ এতিয়া দিল্লী দিছপুৰৰ লগতে সৰ্বতে চৰ্চা আৰু দৈনিক বাৰ্তা কাকতত 2024 বৰ্ষৰ ইংৰাজী 29 ছেপ্টেম্বৰৰ দিনাখনতেই প্ৰকাশ হৈছিল বিদায় লৈছোঁ অধিক বাতৰিৰ বাবে আপোনালোকে চাই থাকক ডিবি নিউজ